হে গাইজ আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? হয় আপোনাৰ সকলো ভালে আছে আৰু সুস্থ আছে। এটি নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হয় 14 নৱেম্বৰ আৰু আজি আমাৰ ঘৰত পুতিব খুটা, সেইবাবে অলপ ৰেডি হ'ব আছে, কিবাকিবি নিয়ম কৰিব বোলে। তো ব্লগটো এনেকৈয়ে যেনে আৰম্ভ কৰি দিছোঁ। যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি একদমেই নাপাহৰিব। তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। পুটুককৈ গৈ গাটো ধুই লওঁ, তাৰপিছত কণ্টিনিউ কৰিম ব্লগটো। বা আহি পালেহিয়ে, তো জলদি নিয়মখিনি কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। চ' গাইজ এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু টেণ্টৰ মানুহ আহি পেলাই ঘপককৈ ক'লে যে খুটাটো পুতি দিওঁ বুলি। আমিও শ্বক হৈ গ'লোঁ ৰাতিপুৱা এনেকুৱা নিউজ পাই, মানে যিহেতু টাইম আছে ন, বাট ইমান জল্দি পুতি দিব। তো সেইবাবে পূৰা ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাম দেই। চ' সেই গাইজ ফাইনেলি মই ৰেডি হৈ গ'লোহি আৰু এইপিনে আজি মোৰ লুক হয় চাদৰ মেখেলা আৰু এতিয়া ৰিচুৱেলছখিনি কৰিব মেইন। তো পটককৈ তাতে যাওঁ বাৰু, এক ঝলককৈ দেখাই দিছোঁ আপোনালোকক লুকটো। বাকী বাৰু পিছত দেখুওৱা যাব, এতিয়া গৈ লওঁ তাৰপিছত লগ পাম। আৰু এইপিনে কৰি দিছে ভিডিঅ' আজি ভায়ে। মই পিন্ধিছোঁ একদম পাতলা চাদৰ মেখেলা এযোৰ। ভাবিছিলোঁ ব্লাউজটো চিলভাৰ চিলাম, বাট কি হ'ল ঘপককৈ খুটা পুতি দিয়া কথা কৈ দিলে আৰু মই মানে একদম শ্বক হৈ গ'লোঁ, মানে গমো নাপালোঁ। তো মই লগালগ গৈ চুটকেছৰ পৰা নতুন কাপোৰ পিন্ধি আহিলোঁ। মানে ব্লাউজটো চিলাব দিছিলে, কিন্তু খুটা পুতা আজিৰ কথা একদমেই নাছিলে। ঘপককৈ টেণ্টৰ মানুহে ক'লে আজি পুতিব বুলি, সেইবাবে লগালগ কি কৰিলোঁ, চুটকেছৰ পৰা নতুন ব্লাউজ এটা ওলাই পেলাই পিন্ধি ল'লোঁ। তো এতিয়া ব'লক তলত যাওঁ বাৰু। আৰু কি ক'ম, দুখো লাগিছে ভালো লাগিছে, দুটা মাজতে আৰু মই এতিয়া একদম মানে কি ক'ম, এইপিনে দেখিছে মই তলত আহি বহি আছোঁ আৰু এইপিনে বা এতিয়া চব ৰখি আছে, মানে ভাবিহঁতো আহি পোৱা নাই, যিহেতু ঘপককৈ কোৱা হ'ল ন। আৰু ৰাতিপুৱা আমি চবকে ফোন কৰি জনাই দিলোঁ। তো এতিয়া ৰেডি চেডি হৈ পেলাই বাজিছে 10টা। তো চব অহাৰ পিছত খুটা পুতি দিব আৰু। তো এইপিনে গাঁতটো খান্দি লৈছে, ভাবিহঁত আহিবৰ কাৰণে ৰখি আছোঁ মই, যিটো চব আছে ভাবিহঁত আহি পোৱাহি নাই। তো কেইখনমান ভিডিঅ' আৰু ৰিলছ বনাই ল'লোঁ, ইনষ্টাগ্ৰামত আপোনালোকে চাব পাৰিব। তো এক ঝলককৈ দেখাই দিছোঁ বাৰু। আৰু কি হয় এইপিনে দোৱা কৰাব এতিয়া, যিহেতু মানে ভাবিহঁতে চবেই কৈ থৈছিলে যে যোনদিনা খুটা পুতিব সেইদিনা মানে দোৱা কৰাব, আৰু আজি একদম ঘপককৈ প্লেনিংটো হ'ল সেইবাবে। তো এইপিনে পাপা, তাৰপিছত মোৰ চাচা আৰু জোনাবত চব বহি আছে দোৱা কৰিবৰ কাৰণে। তো এতিয়া ব'লকচোন ভিতৰত কি কি আছে দেখাওঁ। এইপিনে ভাবিও আহি পালেহি, তো লাহে লাহে এতিয়া কামখিনি আৰম্ভ কৰিব। আৰু এইপিনে তামোল পাণ আৰু টকা লৈ লৈছে। তো ময়ো নাজানো নিয়মখিনি, তো এতিয়া ভায়ে ভিডিঅ' কৰি দি আছে। তো ভাবি আৰু মোক ফাৰ্ষ্ট মানে ভাবিয়ে ধৰি লৈছে আৰু শৰাইখন, আৰু মই গৈ আছোঁ। তো প্ৰথম যোনটো খুটা বোলে পুতে সেই খুটাটোত দি দিব লাগে। মই ইমান ভালদৰে নাজানো, যি ভুল হৈছে আপোনালোকে জনাব বাৰু। তো সেয়া এতিয়া এইখিনি নিয়মখিনি ফাৰ্ষ্ট কৰি লওঁ। আৰু কি ক'ম আৰু, মানে ইমান পটককৈ হৈ গ'ল ভাবাই নাছিলোঁ মই যে ইমান পটককৈ খুটাটো পুতি দিব। চ' মই নাজানো, ফাৰ্ষ্টত এনেকৈ টকা এটা দিব লাগে গাঁতটোত, তাৰপিছত তামোল আৰু পাণ সোমোৱাই দিব লাগে, তাৰপিছত আৰু অলপ মাটি দি পেলাই খুটাটো পুতা হয়। তো আপোনালোক সকলোৱে দোৱা কৰিব মোৰ কাৰণে, যাতে বহুত ভালদৰে বিয়াখন যায়, আৰু সকলো দোৱা দিব মোক আৰু মিষ্টাৰক। আৰু কি ক'ম, চবৰে দোৱাই মেইন। তো মই গম নাপাওঁ মাটি দিব লাগে বুলি, তো আকৌ ক'লে যে দি দিয়া, তাৰপিছত মই দিলোঁ। আৰু সম্পূৰ্ণ কামখিনি বহুত ধুনীয়াকৈ হ'ল, যিহেতু আমাৰ একদম আমি শ্বক হৈ গৈছিলোঁ যেতিয়া 7টাত আহি পেলাই কৈছিলে যে আজি খুটা পুতিম বুলি। মানে আমি মানে কানো হাঁহো এনেকুৱা হৈ গৈছিলোঁ, মানে ভাবিহঁতো নাছিলে আৰু বাহঁতো আহি নাপালেহি। ফাহিম বা পিনাজ বাটো নাছিলেই, হিনাজুলি বা আহি নাপালে, বেয়াও লাগিছে, বাট একো নাই, ইনশাল্লাহ বহুত ভালকৈ হ'ল। দোৱা কৰিব সকলোৱে। আৰু এইপিনে এতিয়া চাহ বনাই আছে, যিহেতু চবকে দিব লাগিব, দোৱা কৰাইছে। এইপিনে পিঠা বনাইছে, আৰু আজি ইমানেই দিনটো ভাল। ৰাতিপুৱা উঠি মানে মাহঁতে কৈ আছিলে যে পিঠা বনাব বা কিবাকিবি, তো দেখিছে ভাপত দিয়া পিঠা বনালে আৰু চবেই খাব পালে, সেইটোৱে ভাল লাগিলে। আৰু এইপিনে এতিয়া খুটাটো পুতি দিয়া চব অলপকৈ কাম কৰিছে। আৰু মই যে কৈ আছিলোঁ পিঠা, এয়া এনেকুৱা পিঠা বনাইছে, চবেই খাব পালে, সেইটোৱে বহুত ভাল লাগিলে। আৰু এইপিনে দাদাহঁতে চবেই চাই আছে খুটাখিনি, আৰু এই আমাৰ বেটীজান পূৰা টোপনি দাদীকৰ কোচত, মানে মাৰ কোচত। তো এইপিনে দাদাহঁত চব মানে বহুত ভাল লাগিছে, যদিও মানে আমি শ্বক হৈ গৈছিলোঁ খবৰটো পাই যে খুটা আজি পুতিব, বাট ভালো লাগিলে। চব মানে একেলগে আছিলোঁ আমি, দাদা ভাবিহঁত চব, দুটা দাদাই একেলগে আছিলে, আৰু বাহঁতো পটককৈ আহি গ'ল, বহুত ভাল লাগিলে। তো এয়া এতিয়া আমি চবেই কথা পাতি আছোঁ। আৰু এইপিনে চাওক, এক ঝলককৈ দেখাই দিছোঁ আগফালৰ পৰা।
সো গাইজ ভালকৈতো আপোনালোকক স্বাগতম কৰাই নাই। হে গাইজ আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইফালে লাহে লাহে মই ফ্ৰণ্টৰ পৰা দেখাই গৈ আছোঁ, অলপকৈ এতিয়া মানে বাঁহখিনি পুতি আছে লাহে লাহে। আৰু আজি প্লিজ যে কোনো যাতে বেয়া নাপায়। আৰু এইফালে এতিয়া ভাত খাব টাইম হৈ গৈছে। এইফালে পনীৰ বনাইছে, চিকেন, পোলাও এনেকৈ বহুত বনোৱা আছে, যিহেতু আজি বহুত ভিৰ মানুহৰ। আৰু এইফালে আৰু মিক্স ভেজ কিবাকিবি বনাইছে। তো এইফালে পোলাও আছে আৰু বহুতেই ভাল লাগিছে, বেয়াও লাগিছে, মানে পিনাজ বাও নাই, বহুত মিছ কৰিছোঁ বাক। আৰু এইফালে আধা আধি কাম দেখিছে, হৈয়ে গৈছে, সি ইমান পটককৈ কাম কৰিছে। আৰু আজি যাতে কোনো বেয়া নাপায়, গোটেই ভিডিঅ'টো মই ভইচ অভাৰ কৰিব লগা হৈছে, যিহেতু মানে ইমানেই ভিৰ, মানে ঘৰত কি ক'ম, বহুতেই বেছি ভিৰ আজি ঘৰত। হে গাইজ আসসালামু আলাইকুম, আজি হয় নেক্সট ডে মৰ্ণিং। আৰু এয়া চাওক, কালি এইখিনি কাম কৰি গ'ল আধা, আৰু এতিয়া সেইটো ছাইডত দেখিছে ট্ৰেভেলাৰ যে উঠিছে, সেইপিনে দিব। এইপিনে আমাৰ খানাটো হ'বহি। তো সেইপিনে এতিয়া মই উঠি পেলাই খালি আহিছোঁহে, অলপ ৰ'দ লৈ লওঁ, যিহেতু ঠাণ্ডা দিন পালেহি আৰু। তো এইপিনে ৰ'দ দেখিলোঁ বা আৰু পেলাই আছে। তো এক ঝলককৈ আপোনালোককো দেখাই দিছোঁ, মই ফ্ৰেছ হৈ আপোনালোকক লগ পাম। হে গাইজ আসসালামু আলাইকুম, আজি হয় নেক্সট ডে মৰ্ণিং। আৰু এইপিনে মই খাই আছোঁ চাহ। তো কালি খুটা পুতিলে আৰু আপোনালোকৰ সকলো দোৱাত বহুত ধুনীয়াকৈ দিনটো গ'ল। আৰু আমি ভবা নাছিলোঁ ইমান কম টাইমত যে ইমানখিনি কৰিব পাৰিম। গোটেই নিয়মখিনি বহুত ধুনীয়াকৈ হ'ল। আৰু খুটাখিনি বাৰু দেখাম আপোনালোকক, গোটেইখিনি আজি কমপ্লিট কৰি দিলে। আজি কমপ্লিট হৈ যাব মেবি। আৰু মানে জাষ্ট ফ্ৰেমটো বনাই থৈ গৈছে, যিহেতু পেণ্ডেল মানুহক কৈ দিছে যে বহুত কাম আছে সেইবাবে। আৰু ঘপককৈ কালি মানে আহি পেলাই ডাইৰেক্ট ক'লে যে আজি খুটাব দিম। আমি অলপ ভয়ো খাই গ'লোঁ, শ্বক হৈ গ'লোঁ, যিহেতু কালি মানে ভাবিহঁত নাছিলে আমাৰ লগত। তো ৰাতিপুৱা ভাবি ফোন কৰা হৈ গ'ল, ভাবি চবেই আহিলে আৰু ঘৰতো চব আছিলে। মানে আলাৰ সময়ত বহুত ধুনীয়াকৈ হৈ গ'ল। আৰু সকলোৱে দোৱা কৰিব মোৰ কাৰণে। আৰু এতিয়া অলপ পেণ্ডেলটো দেখাই লওঁ। আৰু ভাবিছোঁ আজিৰ ব্লগটো এতিয়া এণ্ড কৰিছোঁ। যদি ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। পুনৰবাৰ লগ পাইছোঁ আনটি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পেণ্ডেলটো দেখাই লওঁ, তাৰপিছত বাই বাই ক'ম। বাই বাই।